এই আমাৰ গাঁৱৰ এই গৰু বেপাৰী পুতাকটো আহিছে দিওঁ নে ইণ্টাৰভিউ দিবৰ কাৰণে। সুধি আছো ছোৱালীৰ বাচ্চাটোক, সি আজি আৰু কিয় ইণ্টাৰভিউ দিবা আহিছে। ঐ কিয়ে গৰু বেপাৰী পুতাক, তই মোৰ দেখি চকুকেইটা এনেকৈ মেলি মেলি কিয় চাই আছা? তই কিয় ইণ্টাৰভিউ দিবা আহিছা? তোৰ বাপেকে গৰু বেচি কিনে ইমান পইচা কামাইছি, তোক আৰু চাকৰি কিয় লগা হ'লে? নাই দিয়ক দাদা, আজিকালি গৰু চিণ্ডিকেট বন্ধ হৈছে না, বেপাৰ ভাল নহয়। বাহিৰত কোনি কোনি আছা নো? চলিগিলা এটা এটাকে সোমাই তন্দে। ছাৰ নমস্কাৰ, বহিব পাৰিম না? তোক বহিবা হাক দিছে নেকি? সেইটো আৰু সুধবা লাগে নেকি? বহিছোঁ দিয়ক ছাৰ। নাই আপোনাক এনেও সন্মান কৰিলোঁ, সেইকাৰণে সুধিলোঁ। হয়তো কিয় নাই মাষ্টৰে, ইয়াক মোদী হেন পায়, নৰেন্দ্ৰ মোদী হেন পাই দিব নে? দেছো তোমাৰ নামটো কি ক? ছাৰ মোৰ নাম কমলা, দেউতাৰ নাম টংলা আৰু মায়ের নাম হৈছে ভংলা। বা কি অদ্ভুত নামে তন্দৰ। দে হ'ব দে। আচ্ছা কচোন, এখন টেবুলত 5টা মাখি আছে, তাৰে এটা মৰি গেল, তেতিয়াহ'লে টেবুলখনত আৰু কেইটা মাখি বাচি থাকিব? ছাৰ এইটো একদম সহজ প্ৰশ্ন। এটা মাখি মৰি গেলি বাকী থাকিব আৰু এটা। কিংকে এটা থাকিব? 5টাৰ পৰা এটা মাৰি ফেললি আৰু এটা কিংকে থাকে? তই মোক বুজাই দিছো ভালকে। কিংকে ছাৰ হৈছে আপুনি? আপুনি ইণ্টাৰভিউ ল'ব পৰা মাষ্টৰ কিংকে হলাক? ইমান সৰু কথাটো আপোনাক বুজাই দিব লগা হৈছে যে। এটা মাখি যদি আমি থাপৰে মাৰি পেলাওঁ, তেতিয়াহ'লে মৰা মাখিটো টেবুলত থাকিব, বাকী 4টা উৰি কিনে কোনবাই গুচি যাব। বঢ়িয়া উত্তৰ দিছা, ভাল লাগছি। দেছো এতিয়া আকৌ চাইক্লন কি বস্তু? ছাৰ চাইক্লন মানে ছাৰ মোৰ বেছি ধাৰণা নাই ছাৰ, তথাপিতো আইডিয়া কৰি মোৰ মনত হৈছে তাৰমানে চাইক্লন হৈছে এনে একবিধ লোন, যিটো লোন তাৰমানে নতুন চাইকেল কিনাতে সেই লোনটো মানুহে ল'ব পাৰে। আচ্ছা, মই তোমাৰ চিভিখনত দেখিছো যে মাজত তোমাৰ 2 বছৰ গেপ। আগতে ক'বাত কাম কৰিছিলা, কিন্তু মাজতে 2 বছৰ তুমি ঘৰত কি কৰি আছিলা? ছাৰ মাজতে 2 বছৰ ঘৰত নাছিলো, জেলত আছিলো, মই জেলত। তই 2 বছৰ জেলত আছিলি? কিয়া? ছাৰ আগতে মোক যোনটো মানুহ ইণ্টাৰভিউ লৈছিল, সেই মানুহটোৱে মোক 1 ঘণ্টা ইণ্টাৰভিউ লোৱাৰ পাছত মোক কৈছি যে তুমি চাকৰি পাবাৰ যোগ্য নহয়। মই সেইকাৰণে সেই মানুহটোক মাৰি ফেলছো ছাৰ, আৰু সেইকাৰণে মই 2 বছৰ জেলত আছিলো। বঢ়িয়া, ভাল লাগছি। তুমি আহিবা কালি ৰাতিপুৱা 9টাৰ পৰা আমাৰ ইয়াতে অফিচত জইন কৰিলি হ'ল। তোমাৰ চাকৰি হৈ গৈছি, ফাইনেল মোৰ এতিয়া প্ৰেছাৰ উঠছি অলপ।